খবৰ আশা কৰো সকলো ভালে কুশলে আছে এয়া চাওকচোন আজি মোৰ ভিডিঅ'ত কোন ওলাইছে মোৰ ছোৱালী বাৰবি হাই কৈ দিয়া সবকে হাই কৈ দিয়া এপিনে চোৱা এপিনে হাই এনেকে কোৱা আৰু আপোনালোকে যদি খুদে মোৰ খবৰ কেনেকুৱা মোৰ খবৰ এই দুদিন মানৰ পৰা ভাল নাছিলে কাৰণ কিয় মোৰ ফোনটো হৈছিলে বেয়া যাৰ ফলত মই একদিন ভিডিঅ' দিব পৰা নাই সেই যোৱাকালি মই মোৰ ফোনটো ভাল কৰি আনিলো আৰু আনি আজি ভাবিলো আপোনালোকৰ লগত এটা ব্লগ শ্বেয়াৰ কৰো বুলি আৰু ৰাতিপুৱাৰ পৰানো মই গোটেই দিনটো কি কৰি থাকো তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু তাৰ মাজতো মই এটা অনুৰোধ কৰো আপোনালোকক যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে তেওঁলোকক একেবাৰে অন্তৰৰ পৰা মোৰ বহুত ধন্যবাদ গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব গতিকে এতিয়া আহকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 10:30 আৰু মই জাস্ট গাটো ধুই আহিছো আজি আপোনালোকে দেখিছে যে মই চুলিখিনিও মেলি থৈছো আজি কাৰণ কিয় মই আজি চুলি ধুই দিছিলো আৰু বতৰটো ইমান পেনপেনিয়া যোৱাকালি ৰাতিৰ পৰা ইমান বৰষুণ দি আছে এতিয়াও বাহিৰত বতৰটো মানে বৰষুণ কিনকিনাই আছে সেই কাৰণে এনেকুৱা পেনপেনিয়া বতৰত চুলি শুকাবলৈ অকমান দিগদাৰ হয় সেই কাৰণে আজি চুলি কেডাল মেলিয়ে লৈছো এতিয়া আৰু লগত আছে যদি মোৰ বাৰবি তাই খুব দুষ্ট আৰু তাই যিমান ডাঙৰ হৈ আহিছে সিমান মানে দুষ্ট হৈ আহিছে এতিয়া দেখিছানে কুচত নাথাকে তললৈ নামিবলৈ লাগে খালি কুচত উঠাই ললে মানে তাই খালি তললৈ নামা ধান্দা গতিকে অকণমান এতিয়া তাইৰ লগত মই সময়খিনি পাৰ কৰি লওঁ তাৰ পিছত আপোনালোকৰ দেখুৱাই আছো আজি দিনটো কি কৰো গতিকে চাই থাকিব মোৰ ভিডিঅ'টো এয়া মই আপোনালোকক কৈছিলো যে তাই কুচত থাকিবলৈ মন নকৰে এনেকে ৱাকাৰখনত নমাই দিব লাগে আৰু তাই মানে গোটেই কেইটা ৰুমত ঘূৰি ফুৰিবলৈ লাগে তাইক এয়া দেখিছেনে চকীখন কেনেকে ঠেলি লৈ গৈ আছে বৰ দুষ্ট হৈছে জানেনে এয়া চাওকচোন কি কৰি আছে তাই দিনটো মানে মোৰ সময়খিনি তাইৰ লগতে পাৰ হৈ যায় আৰু সেই ভাবিলো আজি আপোনালোককো দেখাও কি কৰি থাকোনো মই গোটেই দিনটো এয়া দেখিছেনে আপোনালোকে বেগ চেগ সব তলত পেলাই দিলে বাৰবি কি কৰিছা তুমি দুষ্ট কৰিছা নেকি দুষ্ট কৰিছা এ কৈ দিয়াচোন এ এফালে আহা দুখ পাবা এফালে আহা এফালে আহা এ তাৰপিছত এৰ পিছত কি আছিলে বি এপিনে আহা আপোনালোকক বতৰটো অকণমান দেখুৱাই দিওঁ ৰাতিপুৱাৰ পৰা খুবেই পেনপেনীয়া বতৰ এয়া দেখিছানে ছোৱালী মই মানে যেনিয়ে যাওঁ তাই সেনিয়ে আহি পাই যাবহি আৰু ৱাকাৰখনত দি দিয়াৰ লগে লগে আপোনালোকক বতৰটো দেখুৱাই লওঁ ৰাতিপুৱাৰ পৰা খুবেই পেনপেনীয়া বতৰ হৈ আছে বাহিৰত মানে বৰষুণ কিনকিনাই আছে এইয়া দেখা পাইছেনে গোটেই পানী বাৰাণ্ডাখনত বৰষুণ মানে কিনকিনাই আছে ৰাতিপুৱাৰ পৰা এয়া আমাৰ ৰাতিপুৱাৰ পৰিৱেশ 10:30-11:00 গোটেই মানে বৰষুণ দি অৱস্থা নাই মানে এতিয়া সময় প্ৰায় 11:30-12 মান বাজিবলৈ হৈছে আৰু মোৰ লাগিছে অকণমান ভোক সেই মই আহি গ'লে এয়া পাকঘৰলৈ কিবা এটা খাওঁ বুলি একো তেনেকুৱা হেভি নাখাওঁ আখৈ আছে আৰু গাখীৰ আছে ভাবিলো আখৈ আৰু গাখীৰ অকণমান মিক্স কৰি খাওঁ বুলি জলপানৰ নিচিনাকে তাৰপিছত আপোনালোকক লগ পাই আছো এইয়া মোৰ জলপান ৰেডি আখৈ আৰু গাখীৰ খাই লওঁ প্ৰথম ভোক লাগিছে তাৰপিছত আকৌ আপোনালোকক লগ পাই আছো মই এতিয়া জলপানকণ খাই লওঁ কি কৰিছা তুমি কি কৰিছা টেবুল ক্লথখন কিয় পেলাই দিলা দুষ্ট কৰিছা ন তুমি
দুষ্ট হৈছা বহুত দুষ্ট হৈছা নেকি বাৰ্বি বাৰ্বি দেখিছেনে আপোনালোক সকলোৱে দিনটো মানে এনেকেই থাকিব তাই আৰু মোৰ সময়খিনিও দিনটো তাইৰ লগত এনেকেই পাৰ হৈ যায় বাৰ্বি কি তুমি দুষ্ট কৰিছা গতিকে মোৰটো খোৱা বোৱা হৈ গ'ল এতিয়া লাগিছে আমাৰ ছোৱালীৰো অকণমান ভোক গতিকে তাই অকণমান আমনি কৰিছে সেই তাইকো অকণমান জলপান খুৱাই লওঁ আৰু এয়া চাওকচোন মই তাইক মূৰত কি লগাই দিছোঁ ক্লিপ বাৰ্বি যে বাৰ্বি নিচিনাকৈ এইয়া চাওক মই ছোৱালীৰ মূৰত কি লগাই দিছোঁ ক্লিপ বাৰ্বি যে বাৰ্বিৰ নিচিনাকৈ সজাই দিছোঁ সেইকাৰণে ফুলৰ ক্লিপ শ্লিপ লগাই গতিকে জলপান খুৱাই মই আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এয়া ক্লিপ শ্লিপ এৰুৱাই দিলে দেখিছেনে কিমান দুষ্ট কৰিছে এনেও তাই ৰাতিপুৱাৰ পৰা গধূলালৈকে কি কি খাদ্য খায় সেইটো এটা ভিডিঅ' মই আপোনালোকৰ বাবে অতি সোনকালে বনাম গতিকে এতিয়া বৰ্তমান তাইক জলপানকণ খুৱাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ এইয়া ছোৱালীৰ জলপান ৰেডি কৰি আছোঁ মই তাই খাব ন বাৰ্বি খাবানে তুমি মামাম খাবানে बोला मामा मकन खाई लबा बोला अथनी बार्बिक जलपान खुवाई दियार पिছত আৰু মই ব্লগ কৰিব নোৱাৰিলো কাৰণ কিয় তাই ইমানে আমনি কৰিছে যে তাইক মই জলপান খুৱাই দিলো লগতে মইও অকনমান শুই গলো আৰু এতিয়া সময় হৈছে প্ৰায় দুপৰীয়া 2:30টা বাজিছে আৰু মই ভাত পানী খাই বৈ আজৰি হলো লগতে বাৰ্বিও আজৰি হল খাই বৈ গতিকে আজিলৈ ব্লগটো ইমানেই এনে অকনমান চেষ্টা কৰিলো সৰু মিনি ব্লগ এটা বনাবলৈ আশা কৰো আপোনালোকে ব্লগটো চাই ভাল পাব আৰু যদি ব্লগটো চাই ভাল পায় তেনেহলে প্লিজ মোৰ ব্লগটোক লাইক আৰু শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত তেতিয়ালৈ বাই বাই বাৰ্বি বাই বাই কৈ দিয়া সবকে বাই বাই গতিকে বাই বাই ফ্ৰেণ্ডছ